বুলবুল জুবিন ক্ষেত্ৰখন ইমান বেয়াকৈ ৰাখিছে। তেওঁ হিন্দীত কৈছে, মই কথাখিনি অসমীয়াত কৈ আছোঁ। মানে তেওঁ বহুত বেয়াকৈ জুবিন ক্ষেত্ৰখন দেখা পালে ধূলাময় পৰিৱেশ, একদম তাৰমানে তেওঁৰ পেচাব কৰা লাগিছিল, পেচাব কৰাও জেগা নাই। অসমীয়া হিচাপে মই বহুত লাজ পালোঁ আৰু মোৰ দুখ লাগিল যে জুবিন ক্ষেত্ৰখন ইমান বেয়া পৰিৱেশত এটা আছে। আৰু তেওঁ কৈছে য'ত ধূপ চাকি জ্বলায় তাতে মানুহে চিগাৰেট খাইছে, গুটখা খাইছে, মানুহে তাতে পিক পেলাইছে। 1 ঘণ্টা আধা ঘণ্টা মানুহে শান্তিৰ কাৰণে। নমস্কাৰ বন্ধু বান্ধৱী, কি খবৰ আপোনালোকৰ? জুবিনদাৰ বাবে আৰু আকৌ এটা নতুনকৈ আপডেট লৈ আপোনালোকৰ মাজত আহিলোঁ। জুবিন ক্ষেত্ৰত এজন ল'ৰাই কৈছিলে যে ইমান যে ধূলা বালা জুবিন দাক এনাই পেলাই থৈছে, মানে ইমান ডাঙৰ শিল্পীক আজি কোনো পানী দিয়া মানুহ নাই, ইমান যে বালা। জুবিনদাৰ কাষত দোকান আছে, অনলি মানে চিগাৰেট এইবিলাক বিক্ৰী কৰে, কিন্তু জুবিনদাক যে কেনেকুৱা পেলাই থৈ থৈছে, মানে জুবিনদাৰ কেনেকুৱা বালা মাটি এইবিলাক লাগিছে, কোনো চাফ কৰা মানুহ নাই, কোনো পানী দিয়া মানুহ নাই। এনেকুৱা এটা নিউজটো বহুত ভাইৰেল হৈ আছে ফেচবুকত, আপোনালোকে দেখাই পাইছে চাগে নিউজত। আৰু যোনে দেখা পোৱা নাই মোৰ চেনেলত দেখা পাবা, এতিয়া মই দিম বাৰু। এতিয়া জুবিনদাৰ ন্যায়ো পোৱা নাই। আমি গৰিমা বৌয়ে অনুৰোধ কৰি আছে জুবিনদাক ন্যায় দিয়ক। আৰু আমি সকলো পাব্লিক সকলোৱে জুবিনদাৰ ফেনসকলে, অনুৰাগীবিলাকে সকলোৱে কৈ আছে জুবিনদাৰ ন্যায় আমাক অতি সোনকালে লাগে। ঠিক তেনেদৰে জুবিন ক্ষেত্ৰতো এনেকুৱা এটা লেতেৰা মানে কৰি থৈছে ন, মানে জুবিনদা মৃত্যু হোৱাৰ পৰাই মানে জুবিনদাক কোনো কেয়াৰ কৰাই নাই। জুবিনদাক যেনেকৈ জুবিনদা জিন্দা আছিলে তেনেকৈ কেয়াৰ কৰা দৰে আমি জুবিনদাৰ মৃত্যু হ'লেও আমি কেয়াৰ কৰিব লাগে। যে জুবিনদাক এনেকুৱা ধূলা বালাত চাফ নকৰাকৈ এনেকুৱা থৈ দি ভাল লাগিছে নেকি কোনোবা? এতিয়া মুখ্যমন্ত্ৰীয়ে অনুৰোধ কৰিছে আমি চাফ কৰি ৰাখিম, কিবা কৰি ৰাখিম। এতিয়া এই ল'ৰাজন ভিডিঅ' কৰাৰ কাৰণেহে গম পালে যে জুবিনদাৰ এনেকুৱা ধূলা বালাত পেলাই থৈ দিছে। তো আপোনালোকে গম পাবা, এতিয়া ভিডিঅ'টো চাই লোৱা। তো পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। যদি চেনেলত নতুনবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো দেই। এতিয়া নিউজত চাই আপোনালোকে জাষ্টিছৰ বাবে এটা কমেণ্ট লিখি দিব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। ঠিক আছে, চাই লোৱা। বুলবুল জুবিন ক্ষেত্ৰখন ইমান বেয়াকৈ ৰাখিছে। তেওঁ হিন্দীত কৈছে, মই কথাখিনি অসমীয়াত কৈ আছোঁ। মানে তেওঁ বহুত বেয়াকৈ জুবিন ক্ষেত্ৰখন দেখা পালে ধূলাময় পৰিৱেশ, একদম তাৰমানে তেওঁৰ পেচাব কৰা লাগিছিল, পেচাব কৰাও জেগা নাই। অসমীয়া হিচাপে মই বহুত লাজ পালোঁ আৰু মোৰ দুখ লাগিল যে জুবিন ক্ষেত্ৰখন ইমান বেয়া পৰিৱেশত এটা আছে। আৰু তেওঁ কৈছে য'ত ধূপ চাকি জ্বলায় তাতে মানুহে চিগাৰেট খাইছে, গুটখা খাইছে, মানুহে তাতে পিক পেলাইছে। 1 ঘণ্টা আধা ঘণ্টা মানুহে শান্তিৰ কাৰণে যায়, জুবিনদাক ভাল পাই কাৰণে যায়। তাতে যদি ইমান হুলস্থুল পৰিৱেশ এটা হৈ থাকে মানুহ নিশ্চয় অশান্তি হ'ব। সেই হুলস্থুল পৰিৱেশটো আজি নোহোৱা হোৱাৰ কাৰণে মোৰ বহুত ভাল লাগছে। চাওক, এটা ভাইৰেল ভিডিঅ' আৰু সেই ভিডিঅ'টোৰ পাছতে তোলপাৰ লাগিছে বিভিন্ন মহলত। সামাজিক মাধ্যমত ভাইৰেল হোৱা সেই ভিডিঅ'টোত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত, অৰ্থাৎ জুবিন ক্ষেত্ৰত যি অৰাজকতা, জুবিন ক্ষেত্ৰৰ যি এক কদৰ্য পৰিৱেশ, সেই পৰিৱেশ উদঙাই দিছিল এজন যুৱকে, এজন গাড়ী চালকে। আৰু সেই গাড়ী চালকজনৰ সেই ভিডিঅ'টো ভাইৰেল হোৱাৰ পাছতে এতিয়া তৎপৰ হৈছে প্ৰশাসন, তৎপৰ হৈছে মুখ্যমন্ত্ৰী, নিজেই নিৰ্দেশ দিছে গোটেই পৰিৱেশটো নিকা কৰিবৰ বাবে। আৰু এই মুহূৰ্তত সেই যুৱকজন আছে, সেই যুৱকজনৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ পৰিচয়টো ল'বলৈ বিচাৰিছোঁ। কি নাম আপোনাৰ? নমস্কাৰ, মোৰ নাম বুলবুল হুছেইন আৰু মই গুৱাহাটীত কেব চলাওঁ, অলা উবেৰত। এটা ভিডিঅ' আপোনাৰ এটা ভিডিঅ' ভাইৰেল হৈছে। ভিডিঅ'টোত আপুনি দেখুৱাইছিলে আপোনাৰ সৈতে বাহিৰৰ কলিকতাৰ কিছু লোক আহিছিল বুলি ক'লে জুবিন ক্ষেত্ৰ চাবলৈ। তাৰপিছত আপোনাৰ সৈতে গ'ল সমাধি ক্ষেত্ৰলৈ। কি দেখিলে, গোটেই পৰিৱেশটো কি হ'ল, তাৰ পাছত আপুনি ভিডিঅ' দিবলৈ বাধ্য হ'ল? মানে কথাটো একদম প্ৰথমৰ পৰা ক'ব গ'লে, মই সেইদিনা কি বুলি কয় অলা উবেৰত, মোৰ উবেৰত বুকিং এটা লাগিল। বুকিং এটা লাগোতে তাৰপিছত মই লৈ গ'লোঁ কলিকতাৰ মানুহ। তেওঁ মোৰ লগত বহুত ফ্ৰী হিচাপত কথা পাতি জুবিনদাৰ কথা ক'লে, জুবিনদাৰ গান তেওঁ বহুত শুনে। তাৰপিছত ময়ো জুবিনদাৰ কথা যিমান পাৰোঁ কৈ গ'লোঁ। তাৰপিছত তেওঁ নামিলে জুবিন ক্ষেত্ৰত। নামাৰ পিছত তেওঁ মোক আকৌ ক'লে কি মই আকৌ তোমাৰ লগতে ৰিটাৰ্ণ যাম, তুমি অলপ টাইম ৰখা। ঠিক আছে, মই ক'লোঁ ঠিক আছে, মই ইয়াতে ৰখিছোঁ। তাৰপিছত তেওঁ চালে বহুত, মোটামুটি 1 ঘণ্টামান তেওঁ জুবিন ক্ষেত্ৰ ঘূৰিলে। ঘূৰাৰ পিছত যেতিয়া ঘূৰি কেনে অহাৰ পিছত মোৰ গাড়ীত বহিলে, তেতিয়া তেওঁ এটা কথা ক'লে যে বুলবুল জুবিন ক্ষেত্ৰখন ইমান বেয়াকৈ ৰাখিছে। তেওঁ হিন্দীত কৈছে, মই কথাখিনি অসমীয়াত কৈ আছোঁ। মানে তেওঁ বহুত বেয়াকৈ জুবিন ক্ষেত্ৰখন দেখা পালে ধূলাময় পৰিৱেশ, একদম তাৰমানে তেওঁৰ পেচাব কৰা লাগিছিল, পেচাব কৰাও জেগা নাই। তাৰপিছত এই কথাখিনি যেতিয়া মোক ক'লে, মই বহুত অসমীয়া হিচাপে মই বহুত লাজ পালোঁ আৰু মোৰ দুখ লাগিল যে জুবিন ক্ষেত্ৰখন ইমান বেয়া পৰিৱেশত এটা আছে। আৰু তেওঁ কৈছে য'ত ধূপ চাকি জ্বলায়
তাতে মানুহে চিগাৰেট খাইছে, গুটখা খাইছে, মানুহে তাতে পিক পেলাইছে, মানে সেই কথাখিনি শুনি মোৰ সঁচাকৈ বহুত দুখ লাগিল। আৰু সেই দুখতে মই সেই জেগাতে জুবিন ক্ষেত্ৰৰ জেগাখিনিতে মই সেই ভিডিঅ'টো প্ৰস্তুত কৰি মই ছ'চিয়েল মিডিয়াত দিলোঁ। আৰু ছ'চিয়েল মিডিয়াত দিয়াৰ পিছত মানুহে যিটো সঁহাৰি কৰিলে, মানে শ্বেয়াৰ কৰিলে সকলোৱে, তাৰপিছত মই তেতিয়া ভাবিলোঁ যে সঁচা কথা ক'লে মানুহ সঁচাই মোক ভাল পাইছে কথাখিনি, আৰু যিখিনি কথা কৈছোঁ সঁচা কথা, সেইকাৰণে মানুহে শ্বেয়াৰ কৰিছে ভিডিঅ'টো। তুমি নিজেও যিহেতু বা আপুনি নিজেও যিহেতু সেই স্থানত উপস্থিত হৈছিলেগৈ, পৰিৱেশটো কেনেকুৱা দেখিছিলে? কলিকতাৰ মানুহজনে ক'লেই, তেওঁ ব্যাখ্যা কৰিলেই, আপুনি কেনেকুৱা দেখিছিলে পৰিৱেশটো? পৰিৱেশটো মানে আজি বহুত দিনৰ পৰা আমি পৰিৱেশটো চায়ে আছোঁ। তাৰমানে পৰিৱেশটো একেবাৰে তাৰমানে একদম নিম্নমানৰ পৰিৱেশ হৈ আছে। তাতে একো তাৰমানে হেৰি নাই, সুবিধাজনক ব্যৱস্থা একো নাই। না তাতে মানুহ এজনৰ যদি হাই প্ৰেছাৰো হৈ যায় বা কিবা এটা কিমান মহিলা মানুহ গৈছে, কিন্তু তাত যদি কিবা এটা হঠাৎ বেমাৰো হৈ যায়, পানী এগিলাচ দিয়া মানুহ নহয়, কিন্তু 10 টকা এটা লৈ যায় পানী বটল কিনি খাব লাগিব, কিন্তু পানীৰো ব্যৱস্থা নাই। তাতে পেচাব কৰা লাগিলে পেচাব কৰাৰ ব্যৱস্থা নাই। পেচাব কৰাৰ জেগাত মানুহ হাগি থৈ দিছে, একদম লেতেৰা পৰিৱেশ। আৰু কাৰোবাৰ পেচাব কৰিব গ'লে তাতে তেল ডিপুত যাব লাগে পেচাব কৰিব, তাতে কিবা বেমাৰ হ'লে হেৰি ব্যৱস্থা নাই, পানী খোৱাৰ ব্যৱস্থা নাই, একদম বেয়া পৰিৱেশ। সেই পৰিৱেশটো বহুত দিন আগৰ পৰাই মই দেখা পাই আছোঁ। আৰু মই বুলি নহয়, তাতে যিমান টুৰিষ্ট গৈছে আৰু যিমান মানুহ গৈছে, অসমৰ ৰাইজ গৈছে, চবেই সেই পৰিৱেশটো দেখা পাইছে। আৰু হয়তো মানুহে তাৰমানে প্ৰকাশ কৰিব পৰা নাই, মই কথাটো প্ৰকাশ কৰি দিলোঁ। প্ৰকাশ কৰি দিয়াৰ কাৰণে মানুহবিলাকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছে। আৰু শ্বেয়াৰ কৰিলে আৰু তৎপৰ হৈছে। মুখ্যমন্ত্ৰীয়েও নিৰ্দেশ দিছে গোটেই বস্তুটো চাফ চিকুণ কৰিবলৈ। তাত যিখিনি দোকান আছিলে সেই দোকানখিনি তাৰ পৰা আঁতৰাই বাহিৰলৈ নিবলৈ নিৰ্দেশ দিছে, আৰু আজিৰে পৰা কাম তৎপৰতাৰে আৰম্ভ হৈছে। ভাল লাগিছে নিশ্চয়? নিশ্চয় বহুত ভাল লাগছে। মানে সেইটোৱে কথা, কাৰণ দোকান পোহাৰ আমাক জীৱিকাও লাগব। জীৱিকা, কাৰণ আমিও জীৱিকা কৰি খাম। আমাৰ বহুত মানুহ আছে তাতে দোকান পোহাৰ দি কেনে কাৰোবাৰ পৰিয়াল চলি আছে। এইটো কথা নহয় যে, কিন্তু মেইন কথা হ'ল আমি দোকান দিয়াৰ আগত যে জুবিনদাৰ সন্মানটো আৰু জুবিনদাৰ যিটো আমাৰ গৰিমা আছে, সেই গৰিমাটো যাতে আমি পাহৰি নাযাওঁ। এনেকুৱা নহয় যে শিখৰ চাধা ধূপ চাকি জ্বলোৱা জেগাতে আমি শিখৰ চাধা খাই পিক পেলাম, তাতে হেৰি কৰিম, সেইটো কথা নহয়। আমি জীৱিকা কৰিব লাগিব, কিন্তু অলপমান বেলেগ জেগাত কৰিলে মই ভাল পাম। নিশ্চয়কৈ পৰৱৰ্তী সময়ত যদি এনেকুৱা ধৰি লওক আপোনাৰ লগত এনেকুৱা পৰ্যটক আহে বা এনেকুৱা বাহিৰৰ পৰা লোক আহে জুবিন ক্ষেত্ৰ চাবলৈ, তেওঁলোকক কেনেদৰে আপুনি বা বুজাব গোটেই বস্তুটো? নাই, এতিয়া আৰু মই যিহেতু আমাৰ চিয়ান ছাৰে ক'লে গোটেইখিনি, আৰু কাম অলৰেডি হৈছে, গোটেইখিনি চাফা হৈছে, দোকান পোহাৰ তাৰ পৰা উঠাই দিছে। এতিয়া আৰু মই ক'ম, ভালকৈ ক'ম, কাৰণ পৰ্যটক আহিলে যিহেতু তাতে কাম চলিব বুলি কৈছে অলৰেডি, অলপ টাইম লাগিব। কিন্তু মেইন কথা হ'ল তাতে পৰিৱেশটো ভাল হ'লে আমাৰো ভাল লাগে। আৰু পৰ্যটক এজন ইমান দূৰৰ পৰা যায়, পইচা খৰচ হয় মানুহৰ, তাতে 1 ঘণ্টা আধা ঘণ্টা মানুহে শান্তিৰ কাৰণে যায়, জুবিন দাক ভাল পাই কাৰণে যায়। তাতে যদি ইমান হুলস্থুল পৰিৱেশ এটা হৈ থাকে, মানুহ নিশ্চয় অশান্তি হ'ব। সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো প্ৰয়োজনীয়। আৰু জুবিন ইয়াত অন্তিম শয়ন স্থান, কিন্তু হ'লেও এতিয়া জুবিন ক্ষেত্ৰ এখন উপাসনাৰ স্থলী। আমি মন্দিৰ মছজিদটো এনেকৈ লেতেৰাকৈ কদৰ্য পৰিৱেশত নাৰাখোঁ কেতিয়াও। আৰু তাৰ প্ৰতি আমাৰ আচলতে সকলোৰে দায়িত্ব হ'ব লাগে। এক পৰ্যটনস্থলীলৈও এতিয়া ৰূপান্তৰিত হৈছে, গতিকে এই ঠাইখন খুব ভালদৰে ৰখাটো আমাৰ সকলোৰে কৰ্তব্য। সেয়া চৰকাৰৰো দায়িত্ব, সেয়া ৰাইজৰো দায়িত্ব, আমাৰ সকলোৰে দায়িত্ব। গতিকে সেইখিনি দেখি পেলাই অলপ বেয়া লাগিছিলে। এতিয়া চাফ চিকুণ কৰাৰ কথা আমি নিজে ভাবিলোঁ। আমি এদিন আগবাঢ়ি আহি আমি এদিন কৰিলেই নহয়, আচলতে এইটো সদায় হ'ব লাগিব। আৰু আজি কৰি কাইলৈ কৰিব কেনেবাকৈ যদি নোৱাৰেও, তেতিয়াহ'লে অন্ততঃ 2 দিনৰ মূৰে মূৰে সকলোখিনি চাফা হৈ থাকিব লাগিব। ইয়াত পৰ্যাপ্ত পানীৰ ব্যৱস্থাটো হ'ব লাগে, যিটো টয়লেটৰ ব্যৱস্থা হ'ব লাগে, বাকীখিনি সকলোখিনি চাফ চিকুণ হৈ থাকিব লাগে। তেল পৰি এতিয়া একেবাৰে কাৰ্পেটবোৰ অতি লেতেৰা হৈ গৈছে। সেইদিনাখন আমাৰ ছ'চাইটিৰ পৰা 2জনমান মানুহ আহিছে, মই আহিছিলোঁ, তেওঁলোকে নিজৰ কান্ধত লৈ অহা গামোচাখনেৰে জুবিনৰ ফটোবোৰ ধূলি মুচিব লগা হৈছিল। আমি সকলোৱে নিজৰ কাপোৰেৰে ধূলি মুচি থৈ গৈছোঁ। গতিকে সেই কথাবোৰ বেয়া লাগে। জুবিন গাৰ্গৰ ফটো এখন এতিয়া লেতেৰা হৈ থকাটো আমাৰ কাৰণে অন্ততঃ খুব পেইনফুল কথা এটা। সেইকাৰণে তেনেকৈ থকাটো আমি বিচৰা নাই। জুবিন ক্ষেত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই যদি কৰিব নোৱাৰে, তেতিয়াহ'লে আমি ভাবোঁ আমি নিজে বা ৰাইজে মিলি হ'লেও সেইখিনি ভালকৈ ৰাখিব। সেইকাৰণে আমি সেইখিনি কৰিব বিচাৰিছোঁ। আৰু জুবিন ক্ষেত্ৰখন কেনেদৰে নিৰ্মাণ হ'ব, কিবা এটা চিজিল হ'ব লাগে মুঠতে, কেনেদৰে হ'ব ৰাখিব বিচাৰিছে, সেইটো ভৱিষ্যত প্ৰজন্মৰ কাৰণেও বা আজি এই এবছৰ 2 বছৰৰ কথা নহয়, আমি 50 বছৰ 100 বছৰ যুগ যুগান্তৰলৈ আমি যেতিয়া নাথাকিম, ভৱিষ্যত প্ৰজন্মৰ কাৰণেও আমি ভাবোঁ জুবিন ক্ষেত্ৰখন তেনেকুৱা এক স্থান হৈ থাকক, য'ত
সকলোৱে বুজিব পাৰে জুবিন গাৰ্গ কোন আছিল, জুবিন গাৰ্গৰ সেই সত্তা। ইয়াতে বহুত কিবা কিবি কৰিব নোৱাৰিলেও যিমানখিনি মাটি আছে, যিমানখিনি আমাৰ সমল আছে, তাৰ ভিতৰতে নিশ্চয় খুব চিজিলকৈ ধুনীয়াকৈ জুবিন ক্ষেত্ৰখন নিৰ্মাণ কৰি মানে এটা ধুনীয়া এখন ঠাই বনাই পেলাব পাৰি। গতিকে সেইখিনি হোৱাটো আমি বিচাৰিছোঁ। সেইখিনিতো আপোনালোকে সকলোৱে দেখিছে। আজি হোৱাটো সেইটো প্ৰশ্ন মোলৈ আহিবই নালাগে, আপোনালোকে নিজে সকলোৱে বুজি পায় যে এদিন হ'ব লাগে নে এইটো সদায় হ'ব লাগে। আজি 5 মাহ হৈ গ'ল, এনেকৈ থাকিব লাগে নে এইটো সদায় আচলতে ইমান দিনে থাকিবই লাগিছিল। সেইটো মোক সুধিব লাগে নে মই আপোনালোকক সুধিছোঁ? আপোনালোকে কওকচোন সেইটো অৱহেলিত হৈছে নেকি? মই আপোনালোকক সুধিছোঁ, মিডিয়াক সুধিছোঁ, ৰাইজক সুধিছোঁ, মই সকলোকে মোৰ ফালৰ পৰা মই সুধিছোঁ। আপোনালোকে কি ভাবে অৱহেলিত হৈছে নেকি? নিশ্চয় যদি হৈছে বুলি ভাবে তেতিয়াহ'লে আমাৰ সকলোৰে কৰ্তব্য সেইটো অকল পৰিয়ালক আপোনালোকে প্ৰশ্ন সুধিব বা পৰিয়ালে কিবা এটা কথা ক'ব সেইটো নাভাবিব। আৰু পৰিয়ালে কৰিব লাগিব বুলি প্ৰতিটো প্ৰশ্নৰ কথা নাই। আমি নিজে ক'লেহে যে কিবা এটা হ'ব, কাৰণ আমি কোৰ্টতো লাগি আছোঁ, আমি গোটেইবোৰ কাম আমি দুজনী অকল ভণ্টি আৰু ময়ে কৰি আছোঁ। গতিকে সমগ্ৰ ৰাইজৰ আছিল জুবিন, সকলো পৰিয়ালৰ আছিল জুবিন, চৰকাৰৰো আছিল জুবিন। গতিকে সকলোৱে মই ভাবোঁ সকলোৰে দায়িত্ব সেয়া। নমস্কাৰ।